কি ক'ব আপোনাৰ নামে দেখা গৈছে আজি আপুনি নিজে এটা অনুষ্ঠানৰ জন্ম দিছে যান বাহন প্ৰদূষণমুক্ত যোনটো টেষ্টিং চেণ্টাৰ খুলিছে খুলি আপুনি কেনেদৰে অনুভৱ কৰিছে? মই ভাবিছোঁ মোৰ নিচিনা আৰু মানুহে যাতে আগবাঢ়ি আহে এনেকুৱা মানে আৰু খোলে স্বাৱলম্বী হ'ব লাগে। ছোৱালী মানুহে মাইকী মানুহে স্বাৱলম্বী হ'ব লাগে। ধন্যবাদ। প্ৰদূষণমুক্ত যি অনুষ্ঠানটি উদ্বোধন কৰিলে এইটো সন্দৰ্ভত বা কেনেকৈ কি কৰিলে এই সন্দৰ্ভত একচুৱেলি এইটো প্ৰকাৰটো অসম চৰকাৰৰ যিটো ভাৰত চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনা আঁচনিত মহিলা সবলীকৰণ যিটো আঁচনি তাত ভক্তি ব্ৰহ্মতে তেওঁ এটা প্লেন কৰিলে যে এইটো এলেকাত পলিউশ্যন চেণ্টাৰ নাই, যাৰ কাৰণে কি ইয়াত এটা পলিউশ্যন চেণ্টাৰ দিলে নিজেও স্বাৱলম্বী হ'ব আৰু 2-4জন ওচৰ পাজৰৰ ল'ৰা ছোৱালীক স্বাৱলম্বী কৰিব পাৰিব। সেই মহান উদ্দেশ্যলৈ UBI কুমৰাকাটা UBI যোৰাপুখুৰী ব্ৰাঞ্চ তেওঁলোকৰ তাত এটা প্ৰপ'জেল আহিলে আৰু মেনেজাৰৰ 100% ছাপোৰ্ট দি এইটো ফাইনেন্স কৰিলে খুব ইণ্টাৰেষ্ট দেখুৱালে যে ঠিক আছে এইটো কৰক, আৰু তেওঁৰ সহযোগতে আমি ইণ্ডাষ্ট্ৰিটো ষ্টাৰ্ট কৰিলোঁ। আৰু এইটো আমাৰ MLA বহুত এনকাৰেজ কৰিছে যে আমি লোকেল ইউথবিলাকক স্বাৱলম্বী কৰিব লাগে, যিহেতু মোৰ সমষ্টিত এইটো কৰিছে মই বৰ ভাল পাইছোঁ। তেওঁ যোৱা সপ্তাহত খুব ব্যস্ত আছিল, যাৰ কাৰণে কি তেখেতে যোৱা সপ্তাহত এইটো ইনগ্ৰেশ্যন কৰিব পৰা নাই, আজি তেওঁ আহিছে ইনগ্ৰেশ্যন কৰিবলৈ। আৰু আমাৰ সৌভাগ্যৰ কথা যে ওচৰ আমি সৌভাগ্য এফালে দুৰ্ভাগ্য যে আমি ওচৰ পাজৰ কাকো মাতিব পৰা নাই, অনুষ্ঠিতভাৱে কৰিবলগীয়া হৈছে, যাৰ কাৰণে নিজেও অলপ দুখ পাইছোঁ। তথাপি আনন্দিত হৈছোঁ যে আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি পাইছোঁ, পোৱাৰ লগে লগে তেখেতে আহিছে আৰু কৈছে যে নাই ঠিক আছে এনেকৈ মানুহবিলাকক স্বাৱলম্বী কৰিব লাগে, আপুনি পাথেয় হৈ লওক এইটোৱে কৈছে। আৰু আপোনালোকে আশীৰ্বাদ লাগে, আপোনালোকে দোৱা কৰিব যাতে ভৱিষ্যতে এইটো উত্তৰ বাঢ়ে। ধন্যবাদ। লাংমুটি যোগাপুখুৰী অঞ্চলত প্ৰথম মহিলা যান বাহন টেষ্টিং চেণ্টাৰ এটা আজি আপুনি উদ্বোধন কৰিছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেনেদৰে এই অনুষ্ঠানটোৱে প্ৰেৰণা আগবঢ়াব বুলি আপুনি ভাবে? আগন্তুক মোৰ ভাবাত এইটো আমাৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মূল মানে আৰ্থিকভাৱে যোগান ধৰাৰ কাৰণে মহিলা সবলীকৰণ বিভিন্ন ধৰণৰ আঁচনিবিলাক লোৱা হৈছে। এই আঁচনিৰ অন্তৰ্গত এইটো এটা ডাঙৰ আঁচনি। মহিলাক ফিনান্সিয়েলি ছাপোৰ্ট কৰাৰ যোন মূল প্ৰক্ৰিয়া তাৰ ফলস্বৰূপ আজি আমি ভক্তি পলিউশ্যন চেণ্টাৰ নামাকৰণ এটা চেণ্টাৰ পাইছোঁ। মই গৌৰৱান্বিত আমাৰ নামী সংস্থি প্ৰথমবাৰৰ কাৰণে এটা মহিলা এনেকুৱা সংস্থাই পাইছোঁ। সেইকাৰণে মোৰ ভাবাত অহা দিনত আপোনালোকে যদি তেওঁক মানে প্ৰপাৰ্টি আছে তেওঁক আমাৰ অনুৰোধ থাকে পৰ্যায়ক্ৰমে আমি যেন বিকাশভাৱে ৰাইজৰ সেৱা কিছুমান আমাৰ যুৱক যুৱতীৰ আৰ্থিক যোগান ধৰাৰ ক্ষেত্ৰত নিকাভাৱে কাম কৰা লগে লগে মূল যোনটো আমাৰ প্ৰক্ৰিয়া এতিয়া পলিউশ্যন মুক্ত অসম, পলিউশ্যন মুক্ত আমাৰ ৰাষ্ট্ৰ গঢ় দিব লাগে। এই মৰ্মে আমাৰ এই অঞ্চল বৃহত্তৰ অঞ্চলত যিসকলে চাকৰিবিলাক দিয়ে সেইটো যেন নিকা ভাৱমূৰ্তি দিয়ে ক'তো যেন ৰাইজ যেন হাৰাশাস্তি পাব নালাগে তেওঁ অনুৰোধ থাকিল। তেওঁ মোৰ ভাবতে ভাল মানুহ মহিলাগৰাকী ভাল মহিলা এই সংস্থাৰ যোগেদি মহিলাসকলে এটা প্ৰেৰণা পাব।